ল'ৰা-ছোৱালীকেইটা ইমান চিঞৰ-বাখৰ কৰিছে। আইও মোৰ মাথা বিষ হৈ গৈছেগে। গাখীৰ আছে অকণমান, তাকে গৰম কৰিছো। নিজলৈকে নহয়, আকৌ এই ল'ৰা-ছোৱালীকেইটাক দিবলৈ আছেই। লোকৰ ল'ৰা-ছোৱালী মোৰতো ভাল লাগিছে আৰু। দিয়া হেনচেল, মোলে দিয়া বলটো, মই ধৰি আছো। আৰু গ্ৰিটেল, তোমালোকে ধুনীয়াকৈ খেলা দেই, কাজিয়া কিন্তু নকৰিবা। তই লাহে, কি হৈছে হা? ইমান যে চিঞৰ-বাখৰ কৰি আছো, ভিতৰলৈকে একেবাৰে মানুহ থাকিব পৰা নাই তহঁতৰ চিঞৰ-বাখৰত। মাথা বিষ হৈ গৈছেগে মোৰ একেবাৰে। ইমান উৎপতীয়া ল'ৰা-ছোৱালী, দেখা নাই দেই মই এইকেইটা নিচিনা ক'তো। হ'বচোন দিয়া, খং নকৰিবা, ইমান ধুনীয়াকৈ খেলি আছে সিহঁতি। হ'ব, আপুনি শিকাব নালাগে মোক, জানো মই। খং নকৰিবা। হ'ব, এতিয়া গাখীৰ দিছো চবকে, খাই লহি। এই উৎপতীয়া ল'ৰা-ছোৱালীকেইটাক নি ক'ৰবাত থৈ আহকগে, নিজে খাবলৈকে নাইকিয়া হৈছে। এহেঁতক ক'ৰ পৰা খুৱাই থাকিম ইমানকে। এৰা, তুমিনো কিয় এনেকৈ কৈছা বাৰু সিহঁতৰ বিষয়ে? সিহঁতি জানো আমাৰ ল'ৰা-ছোৱালী নহয়? এতিয়া মই ক'ত থৈ আহোঁগৈ সিহঁতক গৈ? ৰ'বাচোন অকণমান ধৈৰ্য ধৰা, মই কিবা কিবি কাম কৰি পইচা গোটাম নহয়। আপোনাৰহে ল'ৰা-ছোৱালী, মোৰ ল'ৰা-ছোৱালী নহয়। ইমান দিনে কাম কৰিমকে কাম এটাকে যোগাৰ কৰিব নোৱাৰিলে, এতিয়া আকৌ ক'বলৈ আহিছে। কি কৰা যায় ল'ৰা-ছোৱালীকেইটাক, কিবা এটা উপায় উলিয়াব লাগিব। হেৰা, মই নতুনকৈ কাম এটা পাইছোঁ, আজিৰ পৰা কৰিমগৈ। আৰু কামটো কৰিব পাৰিলে দুপইচামান হাতলৈ আহিব। তুমি ল'ৰা-ছোৱালীকেইটাৰ লগত ভালকৈ থাকিবা। আৰু মই এতিয়া যাওঁ হা। হ'ব, ঠিক আছে বাৰু, ভালকৈ থাকিম আমি। যাওক আপুনি এতিয়া। এই ল'ৰা-ছোৱালীকেইটাক এইটো সুযোগতে নি কোনোবা ডাঠ ঠাইৰ মাজত এৰি থৈ আহিবগৈ লাগিব, যাতে সিহঁতে আৰু কেতিয়াও ঘৰলৈ ঘূৰি আহিব নোৱাৰে। কালিলৈ ৰাতিপুৱাই সিহঁতক নি ওচৰৰ হাবিখনতে এৰি থৈ আহিবগৈ লাগিব, তেতিয়াহে যদি আৰু অকণমান শান্তি হয়। এয়া কি, মায়ে হেনো আমাক নি কাইলৈ ক'ৰবাত হাবিৰ মাজত এৰি থৈ আহিবগৈ। কি কৰিলোঁ বাৰু আমি? বৰ দুখ লাগিছে মনটো। কিবা এটা উপায় চিন্তা কৰিব লাগিব। এটা বুদ্ধি পাইছোঁ, ইয়াতে পৰি থকা এই শিলগুটিবোৰ বুটলি মোৰ হাতত ভৰাই লওঁ। কাইলৈ যেতিয়া মায়ে আমাক নি হাবিৰ মাজত এৰি থৈ আহিবগৈ, তেতিয়া ৰাস্তাত যাওঁতে শিলগুটিবোৰ পেলাই যাম আৰু আহোঁতে এইফালেদি ঘূৰি আহিব পাৰিম। হেনচেল আৰু গ্ৰিটেল, তোমালোকে মোৰ লগে লগে আহি থাকা। আজি আমি এঠাইত ফুৰিবলৈ যাম। মা, ব'লা। মই এতিয়া শিলগুটিবোৰ পেলাই গৈ থাকোঁ। মা যলৈকে যায় তালৈকে পেলাই গৈ থাকিম, আৰু আহোঁতে তেতিয়াহে সেই ৰাস্তাই আহিব পাৰিম। আমি ক'লৈ গৈ আছোঁ? প্ৰশ্ন নকৰিবা গ্ৰিটেল, মোৰ লগে লগে আহি থাকা। তোমালোকক মুঠতে মই এঠাইত ফুৰাবলৈ নিম আজি। মোৰ ভৰি বিষাই গৈছে মা। মোৰ মৰমৰ হেনচেল আৰু গ্ৰিটেল, তোমালোকৰ নিশ্চয় ভোক লাগিছে। ৰ'বা, মই তোমালোকৰ কাৰণে কিছুমান ফল-মূল বিচাৰি আনোগৈ। তোমালোকে ইয়াতে থাকা, মই আহি আছোঁ ৰ'বা। মা, ইমান দেৰি অহা নাই হেনচেল, মোৰ কিন্তু বহুত ভয় লাগিছে। কি হ'ব এতিয়া? ৰাতিও হৈ আহিছে, আমি ক'লৈ যাম হেনচেল? ৰ'বাচোন গ্ৰিটেল, তুমি ভয় নকৰিবা। আহি থাকোঁতে ৰাস্তাত শিল পেলাই আহিছিলোঁ, আৰু আমি এতিয়া শিলবোৰ চাই সেইটো চিনেদি গ'লে ঘৰ পামগৈ। ব'ল আমি এতিয়া যাওঁ। তুমি বহুত ভাল কৰিলা হেনচেল, নহ'লে আৰু আজি আমি ঘৰলৈ উভতি যাব নোৱাৰিলোহেঁতেন। মা, মা, আমি আহিছোঁ, দৰ্জাখন খোলাচোন। তোমালোক আহিলা? আচৰিত, এই ল'ৰা-ছোৱালীকেইটাক নিতো মই হাবিৰ মাজত এৰি থৈ আহিছিলোঁ, কেনেকৈ আহিলে সিহঁতি ঘৰলৈ? এই ল'ৰা-ছোৱালীকেইটাৰ পৰা মানে একদম সুখ শান্তি নোহোৱা হৈ গৈছে। এহেঁতক কাইলৈ আকৌ নি হাবিৰ মাজত থৈ আহিবগৈ লাগিব। হেনচেল আৰু গ্ৰিটেল, আমি কাইলৈ ফুৰিবলৈ যাম, ৰাতিপুৱা সোনকালে উঠিবা। হ'ব মা, ঠিক আছে। ইহঁতৰ ৰুমৰ দৰ্জাখন বন্ধ কৰি থওঁ, যাতে আগৰ পৰা নিচিনাকৈ আকৌ ঘূৰি আহিব নোৱাৰে। হেনচেল আৰু গ্ৰিটেল, তোমালোকৰ এবাৰ চিন্তা নাই, মই লগত খোৱা বস্তু লৈ গৈছোঁ। এতিয়া মোৰ পিছে পিছে আহি থাকা। মাক চিনিয়ে পোৱা নাই, এইবাৰ এনেকুৱা জেগাত এৰি থৈ আহিম নহয়, আৰু কেতিয়াও ঘৰলৈ ঘূৰি আহিব নোৱাৰোঁ। খোজকাঢ়ি ভৰি বিষাই গৈছে মা। তোমালোকৰ চাগে পানীও পিয়াহ লাগিছে ন? ৰ'বা, মই তোমালোকৰ কাৰণে অলপ পানী লৈ আহোঁ। তোমালোক এতিয়া ইয়াতে থাকা, মই আহি আছোঁ। হেনচেল, মা দেখোন ইমান দেৰি নাহিলে ঘূৰি, চাগে আমাক এৰি থৈ গুচি গ'ল। তুমি চিন্তা নকৰিবা গ্ৰিটেল, আমি আহোঁতে মই কিছুমান ৰুটিৰ টুকুৰা ৰাস্তাত পেলাই আহিছোঁ, আৰু এতিয়া আমি সেইখিনি চাই ঘৰলৈ উভতি যাব লাগিব। ব'লা যাওঁ। কিন্তু এয়া কি,
চৰাই দেখোন চব ৰুটি টুকুৰা খাই শেষ কৰি দিছে। আমি ঘৰলৈ কেনেকৈ উভতি যাম এতিয়া? হেনচেল, আমাৰ কি হ'ব এতিয়া? ক'তো চোৱা এটা ঘৰ। হেনচেল, বহুত ধুনীয়া ঘৰ। ব'লাচোন আমি ঘৰটোৰ ওচৰলৈ যাওঁ। ৱাও, চোৱা চোৱা, ঘৰটো ইমান ধুনীয়া। হেনচেল, ঘৰটোৰ দৰ্জা খিৰিকী সকলোচোন চকলেটৰ আৰু ছালখন বিস্কুটৰ আৰু ঘৰৰ বেৰবিলাক দেখোন কেকৰ। ইমানবোৰ চেমছ ঘৰটো লগাই থোৱা আছে আৰু এইবোৰ ললিপপ, জেমছ, আইচক্ৰীম। ৱাও, খাওঁ খাওঁ লাগি গৈছে মোৰ একেবাৰে। ইয়াহু, খাওঁহে আৰু মই। ৱাও, চকলেটবোৰ খাবলৈ ইমান সোৱাদ লগা। খাবলৈ কিন্তু বহুত ভাল লাগিছে হেনচেল। ইয়াহু, কিমান ভাল লাগিছে। এয়া মই ললিপপ খাইছো। কিটন, ব'লাচোন আমি ঘৰটোৰ ভিতৰলৈ সোমাই যাওঁ। তাত চাগে আৰু কিমান ধুনীয়া ধুনীয়া মিঠাই আছে। ল'ৰা ছোৱালীহঁত, তোমালোক ভিতৰলৈ ব'লা। ভিতৰত ইয়াতকৈ ভাল ভাল বস্তু পেট ভৰাই খাবলৈ পাবা। ব'লা ভিতৰলৈ। কিটন, ভিতৰত দেখোন চকলেট কেক একোৱেই নাই। তাৰমানে এয়া চব মিছা। এগৰাকী যাদুকৰণীহে। কিটন, কি কৰা যায় এতিয়া? মোৰ বহুত ভয় লাগিছে হেনচেল। কি কৰিম এতিয়া আমি? ঐ দাদা, তোক কেতিয়া মই বন্দী কৰি থম আৰু পিছত খাম। তই মূৰ্খ ছোৱালী, কি চাই আছ? ঘৰটো সাৰি মচি চাফা কৰ। এই ল'ৰা ছোৱালীকেইটা অলপ ডাঙৰ হওক আৰু শকত আৱত হওক, তাৰপিছত সিহঁতক খাব লাগিব। ঐ ছোৱালী, এই তাত জুইৰ ওপৰত থকা আটাখিনি সিজিছে নাই চাচোন। এই মানুহজনীয়ে যে আনকালে মোক এইবোৰ কৰিবলৈ নকয়, আজি কিয় কৈছে? নিশ্চয় তাই মোৰ জুইৰ মাজত ঠেলি মাৰিব বিচাৰিছে। গতিকে মই বুদ্ধি এটা কৰিব লাগিব। আজিলৈকে জুইত এইবোৰ সিজাই পোৱাই নাই। অনুগ্ৰহ কৰি আপুনি দেখাই দিয়কচোন এইবোৰ কেনেকৈ সিজাই। চা তেতিয়াহ'লে। এইটো চেগতে মই এই যাদুকৰণীজনীক জুইৰ মাজলৈ ঠেলি দিব লাগিব। মই এতিয়া এই যাদু দণ্ডডাল লৈ হেনচেলক মুক্ত কৰি দিওঁ। তাৰ পৰা আমি ঘৰলৈ গুচি যাম। মোক বচোৱাৰ বাবে তোমাক অশেষ ধন্যবাদ কিটন। হ'ব, আমি এতিয়া যাওঁ ব'লা হেনচেল। ব'লা।